ঠিকম শাস্তি ধন্যবাদ কি কৰা আজি এই তেজাল খাই হেৰি খেতিত তেল দি আছে ধৰা পৰা হ'ল অত দিনৰ পৰা বেপাৰ চলাই আছে আজি এনেকে এটা পাল্লা কৰিছে আজি বনাম দে সিহঁতক গৃহস্থ মানুহ বেয়া পায় নেকি কিন্তু মই নাজানো আৰু ছাগালটোতো ভুল নাই গৃহস্থৰে ভুল না মই ছাগালটোক সেইকাৰণে বেছি বনা নাই মেকআপ অলপ কৰি দিছো মেকআপ কৰি দিছে মাৰা নাই তেখেতে মাৰা নাই আৰু মাত ধৰ কৰা নাই আৰু তেহেঁতক মই এতিয়া প্ৰশাসনৰ মুখত লৈ যাম আইনীভাৱে এইটো দণ্ডনীয় কৰিছে তেখেতে মই তেওঁলোকে খুব ভাবে মই দাঙি পেলাই কৰ কৰা দিম ডেঙি পাৰ কৰাই দিবা মই নিজে দিম নে ঘৰত থৈ আহিবা একলত ঘৰত নাযাওঁ মই ঘৰত ক'ত যাম মই দেখা পাম গেলিটো আৰু গমেই পাব এইটো মানে হেৰি কৰা গৈছে আৰু প্লাষ্টাৰ আৰু ৰচকত কৈছো ন চকুত পছে নেকি মুচি দিব মুচি দি নাই ধনমনে খেতি কোনে নি ধান খেতি নে মাহ খেতি ধনমনে অলপ চাই দিয়া এবাৰ উদ্ধাৰ কৰি দিওঁ তুমি যোৱা নাই যাবা পাৰা তুমি ডাইৰেক্ট ঘৰত যাবা তোমাৰ ঘৰত ক'তো নৰবা ক'তো নৰবা ঘৰত যাবা তোমাৰ ঘৰত দাউৰ চাহ আছে কিমান দাউৰ এতিয়া ঘৰত যাব ঘৰত যাই মাকে ধুই দিব তেখেতে মাৰঠান দি আছে কিবা এটা লাগা লাগা পাই আছে তাই ধনমনে খেতি এই মহল খেতিয়কজনৰ খেতি নষ্ট কৰিছে তেওঁ মই জানো ভাল কথা বাকী কি গম পাব কি গম পাব